খলফায়ে ৰাছিদিন সকলৰ ভিতৰত ইছলামৰ দ্বিতীয় খলিফা হজৰত ওমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ শাসনকালত জনসাধাৰণৰ অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে তেখেতে প্ৰায়ে ৰাতিৰ এন্ধাৰত ছদ্মবেশৰ আঁৰত ঘূৰি ফুৰিছিলে। এদিনাখন তেখেতৰ নিজৰ খাদিম হজৰত আসলাম ৰাদিয়াল্লাহু তাআলা আনহুক লগত লৈ ৰাতিৰ এন্ধাৰৰ মাজত ঘূৰি ফুৰোঁতে হঠাতে শুনিবলৈ পালে যে ঘৰৰ ভিতৰত এজনী মহিলাই তেওঁৰ ছোৱালীক কৈ আছে যে তুমি গাখীৰত কিছু পানী মিলাই দিয়া। মাকৰ কথা শুনি ছোৱালীজনীয়ে উত্তৰ দিলে, আম্মাজান, আজি কিছুদিন আগতে খলিফাই ঘোষণা কৰিছে যে গাখীৰত পানী মিলোৱাটো সম্পূৰ্ণ হাৰাম। গতিকে জনসাধাৰণৰ ভিতৰত যদি কোনোবাই এনে দুষ্কাৰ্য কৰে তেতিয়াহ'লে তেওঁক শাস্তিৰ যোগ্য বুলি বিবেচনা কৰা হ'ব। এনে অৱস্থাত গাখীৰত কেনেধৰণে পানী মিলোৱা যায়? জীয়েকৰ কথা শুনি মাকে জীয়েকক উত্তৰ দিলে, ঘৰৰ ভিতৰত যেনেধৰণে খলিফা উপস্থিত নাই ঠিক তেনেধৰণে ঘোষণাকাৰীওতো নাই, গতিকে গাখীৰত পানী মিলোৱাত কিহৰ বাধা? এইবাৰ ছোৱালীজনীয়ে মাকৰ কথা শুনি উত্তৰ দিলে, আম্মাজান, এনেধৰণে কৰাটো ক্ৰেতাই বিক্ৰেতাৰ লগত কৰা এটা ধোঁকাবাজিহে মাত্ৰ। সেয়েহে গাখীৰত পানী মিলোৱা সম্পূৰ্ণ হাৰাম বুলি বিবেচিত হ'ব আৰু এনে কাৰ্য মই কেতিয়াও কৰিব নোৱাৰোঁ। এয়ে আছিল ইছলামৰ সোণালী যুগৰ শাসকসকলৰ সুবিবেচনাৰ লগতে জনসাধাৰণৰো সুবিবেচনা। সেই গৌৰৱোজ্জ্বল দিনবোৰৰ কথা মনত পেলাই আমি সকলোৱে ন্যায় নীতি অৱলম্বন কৰি এজন প্ৰকৃত মুছলমান হিচাপে চলিবৰ কাৰণে চেষ্টা কৰিব লাগে।